মাজুলী বুলি ক'লে মনলৈ আহে মুখা শিল্পৰ কথা। মাজুলীলৈ দেশী বিদেশী পৰ্যটকৰ মূল আকৰ্ষণ হৈছে এই চামগুৰি সত্ৰৰ মুখা শিল্প। দেখাইছোঁ বাঁহৰ কাঠিৰে কিদৰে একোটা মুখা নিৰ্মাণ কৰা হয়। পোনপ্ৰথমে এনেদৰে বাঁহৰ কাঠি কৰি একোটা মুখা নিৰ্মাণৰ প্ৰথম পৰ্যায়টো কৰা হয়। তাৰ পাছতেই কাপোৰ আৰু মাটিৰে লেপি তাৰ ওপৰত ৰং কৰি বনোৱা হয় এইদৰে মুখাসমূহ। এনেদৰে কাপোৰৰ ওপৰত ৰং কৰা হয়। তাৰ পিছতে একোটা মুখাৰ ৰূপ পায় আৰু যি চাবৰ বাবে দেশী বিদেশী পৰ্যটকসকল মাজুলীলৈ ঢাপলিয়াই আহে। মাজুলীৰ শ্ৰী শ্ৰী চামগুৰি সত্ৰত নিৰ্মাণ কৰা হয় এই মুখা শিল্প। দেখাইছোঁ কেনেদৰে এইসমূহ মুখাত বৰ্তমান ৰং কৰি আছে আৰু লগতে কেনেদৰে বাঁহৰ কাঠিৰে নিৰ্মাণ কৰিছে মুখাসমূহ। আহক চাওঁ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ।